কৃষ্ণ হৰি ৰাম পাখণ্ড মৰ্দন প্ৰথম কীৰ্তন কলিৰ ধৰ্ম হৰি নাম জান পাপীৰ নিন্দা তনে দিবা কান ৰাম কহিলা সুকে বেদান্তৰ মৰ্ম পুনা পৰীক্ষিত কলিৰ ধৰ্ম কলিহি শ্ৰেষ্ঠ চাৰি যুগ মাজে প্ৰশংসে কলিক জ্ঞানে সমাজে কহিলা সুকে কৈছিল বেদান্তৰ মৰ্ম বেদৰ কথাবিলাক কৈছিল শুনা শুনাইছিল পৰীক্ষিতক কৈছিল কলি ধৰ্মৰ কথা আৰু কলিহি শ্ৰেষ্ঠ তাৰমানে চাৰিটা যুগৰ সত্য ত্ৰেতা দাপৰ কলি এই চাৰিটা যুগৰ কথা কৈছিল প্ৰশংসা কৰিছিল এই চাৰি যুগতে কি মানে কোনটো যুগ আটাইতকৈ শ্ৰেষ্ঠ প্ৰয়াসেহি যে কলিত পুণ্য কলিৰ শুনা যেন মহাগুণ কৰিয়া কীৰ্তন কলিতয়াতি পাৱৈ বৈকুণ্ঠ চৌত্ৰিশ জাতি কলি যুগটাই মানে ইমান ভাল ইমান পুণ্য মানে অলপমান নাম কীৰ্তন কৰিলে কি পাব বৈকুণ্ঠ স্থান পাব সত্য যুগে কৰি ধ্যান সমাধি তেতাত সমস্ত যজ্ঞে আৰাধি দাপৰে পুজি নানা ভক্তি ভাবে কলিত কীৰ্তনে হি গতি পাৱে সত্য যুগত কি কৰিছিল মানুহে ধ্যান কৰিছিল আৰু তেতাত কি কৰিছিল যজ্ঞ কৰিছিল মানুহে আৰু দাপৰত কি কৰিছিল পূজাই কৰিছিল আৰু কলিত কি কৈছে ভগৱন্তই কীৰ্তনেহে সি গতি পাৱে এই কলিৰ যুগত সত্য ত্ৰেতা দাপৰ কলি এইবিলাকৰ কথা কোৱা নাই কলি যুগ যদিও শ্ৰেষ্ঠ তেতিয়াহ'লে কলি যুগৰ মানুহৰ মন বিলাক চিত বিলাক ধৈৰ্য নাই সেইকাৰণে তাতে শ্বৰ্টকাট অলপমান কীৰ্তন ভগৱন্তৰ পাঠ কৰিলে কি পাব মুক্তি পাব সত্য যুগে যত আছিল প্ৰাণী কলিত জন্মিব বলে কৈ খানি হৰি নাম ঘোষি কলি যুগত নিশ্চয়ে হুইবে কলক ভকত সত্য যুগ কি আছিল সত্য যুগে যত আছিল প্ৰাণী যিবিলাক প্ৰাণী আছিল সেইবিলাক কি কৈছে কলিত জন্ম লাভ কৰিব আৰু জন্ম লাভ কৰি হৰিৰ নাম ঘোষি হৰিৰ নাম কৈ কি হব ভকত হব এই কলিৰ যুগত আৰু সেইবিলাকে বৰ্তমান ভকত হৈছে আদিৰ পৰা মানে বাগৰি আহিছে দখৰ নিধি কলি যদি পাপি আছে মহাগুণ তথাপি কেৱলে কীৰ্তনে সংহাৰ তৰি বন্ধ চিন্দি হৈ আপুনি হৰি কলিত যিবিলাক মানুহ আছে সেইবিলাক সকলোৱে পাপীৰ কাৰণে কি লয় হৰিৰ কীৰ্তন হৰিৰ তাত আশ্ৰয় লয় শ্ৰৱণ কীৰ্তন কৰি যাতে সোনকালে তৰি যাব পাৰে কলিৰ লোক অতি পাপমতি নহাধৈ আন ধৰ্মে আৰু গতি ৰাম নাম যিটো হততে গাৱে সেয়ে হাততে মুকুতি পাৱে আৰু কলিৰ লগ বিলাক পাপমতি হোৱাৰ কাৰণে কি হৈছে নহাধৈ আন ধৰ্মে আৰু গতি অন্য ধৰ্ম লব নিবিচাৰে ৰাম নাম যিটো সত্য সেইটোৱে লব বিচাৰে বা লয় আৰু ললে কি হব তেওঁলোকে মুকুতি পাব কেতিয়া মুকুতি পাব এই কলিৰ যুগত কহিলা হুকে পৰমাৰ্থ বাণী
মহাভাগৱত শাস্ত্ৰ প্ৰমাণী নেৰিবা কীৰ্তন দুষ্টৰ বলে পবিত্ৰ কৰা হৰি হৰি বলে। আৰু এই কথাখিনি শুকে পৰীক্ষিতক কৈছিল। 7 দিনত যিহেতু সি মৃত্যু বৰণ কৰিব, সেইকাৰণে এই কথাখিনি যাতে সোনকালে সি দৌৰি যাব পাৰে, সকলোখিনি যাতে সি তাৰ স্বাৰ্থ পূৰণ হ'ব পাৰে, সেইকাৰণে যাগ যজ্ঞ কৰিলে বহুত টাইম লাগিব, পূজা পাতল কৰিলে বহুত টাইম লাগিব, সেইকাৰণে সেইবিলাক নকৰি সি নাম লৈছে, এক কৃষ্ণৰ নাম লৈছে। আৰু এই 7 দিনত মহাভাগৱতৰ যিমান কথা আছিল, দিনে ৰাতিয়ে অহৰ্নিশে এইখিনি তেওঁ শুনাৰ কাৰণে যিবিলাক পাপ আছিল সেইবিলাক নাইকিয়া হৈছে। আৰু তাৰ সেই এনেকে কি হৈছিল, দেহাটো পবিত্ৰ হৈ বৈকুণ্ঠগামী হৈ গুচি গৈছে। কৃষ্ণ হৰি অ ৰাম।